2024 ফলাফলৰ সামান্য পৰিৱৰ্তন হৈছে শিৱসাগৰ জিলাই প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে চৰাইদেউ জিলাৰ স্থানত ডিব্ৰুগড় জিলাই দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে শেষত থকা তিনিখন জিলাৰ বিষয়ে মই আজিৰ সভাত ক'ব বিচৰা নাই A+ গ্ৰেড যেনেকে স্কুলত সংখ্যা বৃদ্ধি পাইছে সেই ধৰণে শিক্ষাৰ্থীৰ সংখ্যাও A+ পোৱা শিক্ষাৰ্থীৰ সংখ্যাও দ্ৰুত গতিত বৃদ্ধি হৈছে 2023 বৰ্ষত 38% শিক্ষাৰ্থী অৰ্থাৎ 15,77,966 গৰাকী শিক্ষাৰ্থীয়ে A+ গ্ৰেড পোৱাৰ বিপৰীতে এইবাৰ 16,12,184 জন শিক্ষাৰ্থীয়ে A গ্ৰেড পাবলৈ সক্ষম হৈছে A গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যা 38ৰ পৰা 42% লৈ বৃদ্ধি পাইছে ঠিক তেনেকে A গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যা সমানুপাতিকভাৱে অকণমান হ্ৰাস পাইছে B আৰু C গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যাও হ্ৰাস পাইছে আমাৰ বাবে এটা অত্যন্ত আনন্দৰ কথা যে নিৰন্তৰভাৱে শিক্ষা আৰু জ্ঞানৰ উৎসৱক আমি পালন কৰি আহিব পাৰিছো শিক্ষা বিভাগ ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ